নমস্কাৰ ওয়েলকাম টু এছএমএছ হেল্থ টক উইথ জাকিৰ ফ্ৰেণ্ডছ আপোনালোকে ৰাতি মোবাইলটো চোৱাৰ পিছত গাৰুৰ তলত মোবাইলটো লৈ শুৱে নেকি এই যি অভ্যাস এই অভ্যাসটো আজিকালি খুব সাধাৰণ অভ্যাস হয় সকলোৰে কাৰণে কিন্তু এনেকুৱা বদ অভ্যাসে যে আপোনাৰ জীৱনত বহুত ক্ষতি কৰিব পাৰে সেইটো আপোনালোকে জানেনে গতিকে আহক আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যে মোবাইল ফোন আচলতে ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত কিয় থ'ব নালাগে থলে কি সমস্যাবোৰ হ'ব পাৰে লগতে এই সমস্যাৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব বা কিছুমান টিপছ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আমি ব্যৱহাৰ কৰা মোবাইল ফোনৰ পৰা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন ওলায় সাধাৰণতে মোবাইল ফোনৰ পৰা ওলোৱা যি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন সেইটো খুব বেছি ক্ষতিকৰ নহয় বা এটোৰ পৰা খুব বেছি ডাঙৰ কিবা সমস্যা হয় বুলি তেনেকুৱা কোনো এভিডেন্স নাই যদিও অতি সম্প্ৰতি ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থাই এটা প্ৰতিবেদন প্ৰকাশ কৰিছে যে যদিহে আমি মোবাইল ফোনটো ৰাতি গাৰুৰ তলত লৈ শু বা একেবাৰে আমাৰ ব্ৰেইনৰ একদম লগালগিকে যদি আমি মোবাইলটো লৈ শু তেতিয়াহ'লে কিন্তু ইয়াৰ এটা বিৰূপ প্ৰভাৱ হোৱাৰ সম্ভাৱনা আছে তাৰ ভিতৰত যেনেকৈ ধৰক ব্ৰেইন টিউমাৰ ব্ৰেইন কেঞ্চাৰ বা কিছুমান নিউৰলজিক্যাল ডিজৰ্ডাৰ হোৱাৰ সম্ভাৱনা থাকে বিশেষকৈ শিশুসকলৰ মাজত কিন্তু এনেকুৱা সমস্যা হোৱাৰ সম্ভাৱনা অধিক কাৰণ এজন প্ৰাপ্তবয়স্ক মানুহৰ তুলনাত এজন শিশুৰ যি স্কাল থাকে সেই স্কালটো কিন্তু সাধাৰণতে খুব পাতল হোৱা দেখা যায় আৰু এই ইলেক্ট্ৰমেগনেটিক যি ৰেডিয়েশ্যন সেই ৰেডিয়েশ্যন কিন্তু শিশুসকলৰ ব্ৰেইনত সেইকাৰণে সোমোৱাৰ সম্ভাৱনা বেছি আছে সেইকাৰণে ৰাতি আপুনি মোবাইলটো গাৰুৰ তলত লৈ শুব নালাগে এনেকুৱা ক্ষেত্ৰত শিশুসকলৰ যি সমস্যাবোৰ দেখা যায় তাৰ ভিতৰত যেনেকৈ মনোযোগ কমি যায় তাৰ ভিতৰত পৰীক্ষাৰ ফলাফল বেয়া হয় বা তেনেকুৱা বিহেভিয়াৰেল বহুত তেনেকুৱা চেঞ্জ দেখা যায় দ্বিতীয়তে ধৰক আপুনি আপোনাৰ মোবাইলটো সাইলেন্ট মোড কৰি গাৰুৰ তলত থৈ টোপনি মাৰিলে এনে ক্ষেত্ৰত কেতিয়াবা ধৰক আপোনাৰ মোবাইলত কিবা এটা SMS আহিলে বা কিবা নটিফিকেশ্যন আহিলে অহাৰ লগে লগে আপুনি কিন্তু আপোনাৰ গভীৰ টোপনি থকা সময়টো যদি মোবাইলটো ভাইব্ৰেশ্যন মোডত থাকে তেতিয়াহ'লে কিন্তু আপুনি জাগি উঠে এনে ক্ষেত্ৰত কিন্তু আপোনাৰ হঠাৎ টোপনি নহা অৱস্থা হৈ যায় কাৰণ চাওক আমি যেতিয়া গভীৰ বা লালকাল টোপনিত যাওঁ তেতিয়া এটা হৰমনৰ খুব প্ৰভাৱ আছে বিশেষকৈ আমাৰ টোপনি অহাৰ ক্ষেত্ৰত এই হৰমনবিধৰ প্ৰভাৱ বহুত বেছি সেইটো হৈছে মেলাটনিন হৰমন আমি যেতিয়া এনেকুৱা ধৰক বাৰে বাৰে যেতিয়া কেতিয়াবা ধৰক এই যি প্ৰচেছটো মানে টোপনি ভাঙি যোৱাৰ যি এই প্ৰচেছটো যদি বাৰে বাৰে হৈ থাকে তেতিয়াহ'লে কিন্তু এই মেলাটনিন হৰমনৰ যি প্ৰডাকশ্যন সেই প্ৰডাকশ্যন লাহে লাহে কমি আহে আৰু কমি অহাৰ ফলত আপোনাৰ টোপনিহীনতাৰ ৰোগ বা ইনচমনিয়া দেখা দিয়ে গতিকে এনে ক্ষেত্ৰত আমি ৰাতি মোবাইলটো গাৰুৰ তলত লৈ শুব নালাগে আমি ব্যৱহাৰ কৰা মোবাইল ফোনৰ পৰা এবিধ পোহৰ নিৰ্গত হয় আৰু এই পোহৰটোক আমি ব্লু ৰে বুলি জানো যেতিয়া দীঘলীয়া সময় মোবাইল চোৱা যায় মানে ৰাতি যেতিয়া আপুনি দীঘলীয়া সময়লৈকে মোবাইলটো চাব তেতিয়া এই ব্লু ৰেজ বা নীলা পোহৰৰ প্ৰভাৱত আমাৰ চকুৱে ভাবিব লয় যে এতিয়াও দিন হৈ আছে মানে আপুনি ৰাতি 2টা বা 3টা বজাত যদি মোবাইলটো চাই থাকে এনে ক্ষেত্ৰত কিন্তু এই ব্লু ৰেজ বা নীলা পোহৰৰ কাৰণে চকুৱে ভাবি লয় যে এতিয়াও ৰাতি হোৱা নাই দিন হৈ আছে এনে ক্ষেত্ৰত আপোনাৰ টোপনি যি ভাৱ সেই ভাৱটো নষ্ট হৈ যায় মানে আপোনাৰ টোপনি নহা এটা বেমাৰত আপুনি ভুগিব লগা অৱস্থা হৈ পৰে যাক ইতিমধ্যে মই আলোচনা কৰিছোঁ যে ইনচমনিয়া বুলি কোৱা হয় লগতে চকুৰ বিষ চকু জ্বলা পোৰা চকুত ক্লান্তি অনুভৱ কৰা ডিপ্ৰেশ্যন এংজাইটি অভাৰ থিংকিং আদিৰ দৰে সমস্যাবোৰে দেখা দিয়ে মোবাইল বিস্ফোৰণ হৈ বা মোবাইল চাৰ্জাৰ বিস্ফোৰণ হোৱাৰ খবৰ আমি প্ৰায়ে পাই থাকোঁ এনেকুৱা ইনচিডেণ্ট খুব কম হয় খুব বেছি হোৱা দেখিবলৈ পোৱা নাযায় যদিও কিন্তু আমি কিন্তু এনেকুৱা খবৰবোৰক কিন্তু একদম আমি নেগলেক্ট কৰিব নোৱাৰোঁ কাৰণ আপুনি ভাবক যে আপুনি ৰাতি যেতিয়া মোবাইল ফোনটো গাৰুৰ তলত ৰাখি যদি চাৰ্জত লগাই দিয়ে তেতিয়া কিন্তু সাধাৰণভাৱেই সেই মোবাইলটো কিন্তু চাৰ্জিং থকা অৱস্থাত কিন্তু হিট জেনেৰেট কৰিব আৰু এই হিট গাৰুৰ তলৰ ফালৰ পৰা ওলাই যাব নোৱাৰে গতিকে এনে ক্ষেত্ৰত কিন্তু কেতিয়াবা আপোনাৰ মোবাইলটো বিস্ফোৰণ হৈ এনেকুৱা দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি সেইকাৰণে আমি ৰাতি মোবাইলটো কেতিয়াও গাৰুৰ তলত লৈ চাৰ্জত লগাই শুব নালাগে শেষত এই সমস্যাবোৰৰ পৰা আমি কেনেকৈ আঁতৰত থাকিব পাৰোঁ চাওক আপুনি যেতিয়া বিচনাত শুবলৈ যাব তেতিয়া অন্তত মোবাইলটো 1-2 মিটাৰ আঁতৰত ৰাখি শুবলৈ যত্ন কৰিব লগতে আপুনি শুৱাৰ আগে আগে প্ৰায় আধা ঘণ্টামান আগত আপুনি মোবাইল ফোনটো যেতিয়া ছুইচ অফ কৰি শুব তেতিয়া কিন্তু এনেকুৱা সমস্যাৰ হোৱাৰ সম্ভাৱনা বহুত কমি আহিব লগতে মোবাইলত ব্লু লাইট ফিল্ট্ৰেশ্যন থাকে এই ব্লু লাইট ফিল্ট্ৰেশ্যনটো আপুনি অন কৰিব নহ'লে নাইট মোড কৰিহে সদায় মোবাইলটো চোৱাৰ কাৰণে চেষ্টা কৰিব এনেকুৱা কৰিলে আমি এই যি সমস্যাবোৰ এই সমস্যাবোৰৰ পৰা কিন্তু আমি বহুখিনি আঁতৰত থাকিব পাৰোঁ
বন্ধুসকল চাওক, টেকন'লজি আমাৰ বন্ধু হয়। টেকন'লজিক আমি আচলতে যদি মিছ ইউজ কৰোঁ, কেতিয়াবা কিন্তু আমাৰ ডাঙৰ বিপদ আহিব পাৰে। গতিকে টেকন'লজিক আমি বন্ধু হিচাপে লৈ যাতে এনেকুৱা কিছুমান আমি ভুলবোৰ নকৰোঁ, যিয়ে আমাৰ জীৱনত টোপনি ক্ষতি কৰিব, যিয়ে আমাৰ জীৱনটোক ধ্বংস কৰিব, জীৱনটোক আমাৰ শেষ কৰিব। আজি আপুনি সাৱধান হৈ যাওক। ৰাতি কেতিয়াও মোবাইলটো গাৰুৰ তলত লৈ শুবলৈ চেষ্টা নকৰিব। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।